নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ তোমালোকৰ শিক্ষা পাঠ্যপুথিৰ অধ্যায় 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্যৰ 13, 14 আৰু 15 নম্বৰ প্ৰশ্নকেইটা ৰৈ গৈছিলে। মই পাহৰি গৈছিলোঁ, তোমালোকে বেয়া নাপাবা। কোনোবা এজনে কমেণ্ট কৰি জনোৱাতহে চালোঁ যে মই 13, 14 আৰু 15 নম্বৰ প্ৰশ্নটো আপলোড কৰা নাছিলোঁ। গতিকে আজি আমি 13 নম্বৰ, 14 নম্বৰ আৰু 15 নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰিম। তোমালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই যদি চাই ল'বা, মই লিংকটো ডেছক্ৰিপশ্যন বক্সত আৰু এণ্ড স্ক্ৰীনত লগাই দিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। 13 নম্বৰ প্ৰশ্নটো আছিলে শিক্ষাৰ বৃত্তিমূলক লক্ষ্য কি? সমাজত এই লক্ষ্য কিয় অগ্ৰাধিকাৰ দিয়া হয়? উত্তৰ তোমালোকে লিখিব পাৰিবা। মানসিক, দৈহিক আৰু সামাজিক গুণৰাশিৰ উৎকৰ্ষ সাধনৰ লগতে ব্যক্তিক জীৱন নিৰ্বাহৰ বাবে উপযুক্ত শিক্ষা প্ৰদান কৰাটো শিক্ষাৰ এক মূল লক্ষ্য। লগতে মানুহক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলাটো শিক্ষাৰ অন্যতম উদ্দেশ্য হোৱা উচিত। জ্ঞান কেৱল আধ্যাত্মিক আৰু সৌন্দৰ্যবোধক বিষয় বুলি নাভাবি ব্যৱহাৰিক আৰু উৎপাদনকাৰী বিষয় স্বৰূপেহে বিবেচনা কৰিব লাগে। শিক্ষাৰ আত্মিক প্ৰয়োজনতকৈ আজিৰ শিল্প আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক প্ৰয়োজন বেছি। বৰ্তমান এনেবিধ প্ৰয়োজন পূৰণ কৰা শিক্ষাই হৈছে বৃত্তীয় শিক্ষা। বৃত্তিমূলক শিক্ষাৰ লক্ষ্য কি? যে আমাৰ যোনসকল শিক্ষাৰ্থী আছে হয়নে, সেই শিক্ষাৰ্থীসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তেওঁলোক যাতে আগলৈ তেওঁলোকে নিজেই নিজক চলাই নিব পৰাকৈ যাতে শিক্ষা লাভ কৰিব পাৰে, তেওঁলোকে যাতে কেনেকৈ নিজৰ প্ৰয়োজনসমূহ পূৰা কৰিব, কেনেকৈ তেওঁলোকে উপাৰ্জন কৰিব, তাৰ বিষয়ে শিক্ষাৰ্থীসকলক এতিয়াৰ পৰাই শিক্ষা দিব লাগে, হয় নাই? সমাজত এই লক্ষ্যক অগ্ৰাধিকাৰ দিয়া কাৰণ হৈছে বৃত্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে। নিম্নমানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষভাৱে উপযোগী। দেশৰ উন্নতিৰ বাবে মানৱ সম্পদ ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায়কাৰী। বৃত্তিমুখী লক্ষ্যই সৎ আৰু উপযুক্ত নাগৰিক গঠনত সহায় কৰে। এই লক্ষ্যই অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰে। তোমালোকে নিশ্চয় এইকেইটা বুজি পাইছা। বৃত্তিমুখী শিক্ষাই কি কৰে? বৃত্তিমুখী শিক্ষাই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলাত সহায় কৰে। তেওঁলোকে যাতে কিবা এটা কৰি নিজকে চলাই নিব পাৰে তাৰ কাৰণে সহায় কৰে, আৰু সৎ পথেৰে কেনেকৈ আগবাঢ়ি গৈ পেলাই এজন ভাল নাগৰিক হ'ব পাৰিব তাতো সহায় কৰে, আৰু অৰ্থনৈতিক যিসমূহ সমস্যা আছে বা সামাজিক যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাটো বৃত্তিমূলক শিক্ষাই সহায় কৰে। গতিকে তোমালোকে নিশ্চয় বুজি পাইছে এইখিনি। গতিকে আমি 14 নম্বৰ প্ৰশ্নটো চাওঁ। 14 নম্বৰ প্ৰশ্নটো সুধিছে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত? গতিকে উত্তৰ তোমালোকে লিখিব পাৰিবা। গণতান্ত্ৰিক দেশত শিক্ষাৰ লক্ষ্য বৃত্তিমূলক আৰু শিক্ষাৰ্থীৰ সৰ্বাংগীন উন্নতিৰ হকে হোৱা উচিত। শিক্ষাৰ্থীৰ সৰ্বাংগীন উন্নতি হ'ব লাগে, হয়নে? তাৰ ক্ষেত্ৰত কি কৰিব লাগে? শিক্ষা প্ৰদান কৰিব লাগে। সেই লক্ষ্যটো আগত ৰাখি পেলাই শিক্ষা প্ৰদান কৰিব লাগে। ইয়াৰ কিছুমান দিশ হ'ল শিক্ষাৰ্থীক ভৱিষ্যতে এজন দায়িত্বশীল নাগৰিক হিচাপে গঢ় দি তোলাত গুৰুত্ব প্ৰদান কৰিব লাগে। 2 নম্বৰতে গণতান্ত্ৰিক দেশ এখনৰ কৰ্তব্যসমূহ বুজি উঠিব পৰাকৈ শিক্ষাৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। কৰ্মদক্ষতা বৃদ্ধি কৰি উৎপাদন বৃদ্ধিৰ বাবে দক্ষ ব্যক্তি সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। ওপৰত উল্লেখ কৰা দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে। তেতিয়াহে গণতান্ত্ৰিক দেশ এখন সকলো ফালৰ পৰা উন্নত হৈ উঠিব। গতিকে এইখিনি ধুনীয়াকৈ অৰ্থ ওলাই আছে আৰু ধুনীয়াকৈ লিখাই আছে। গতিকে এইখিনি তোমালোকে এনেদৰে লিখিলে হ'ব, আৰু নিশ্চয় বুজি পাইছা। আৰু ভিডিঅ'টো এটা লাইক কৰিবা, আৰু তোমালোকে কমেণ্ট কৰি জনাবা কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে, কি ৰৈ গৈছে, বা সেই পাঠটোৰ কিবা মাজৰ কুৱেশ্যন কিবা আছে নেকি তোমালোকৰ, সেইসমূহো কমেণ্ট বক্সত তোমালোকে লিখি জনাই দিবা। এতিয়া আমি 15 নম্বৰ প্ৰশ্নটো চাওঁ। 15 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে কি শিক্ষা আৰু নিম্নলিখিত বিষয়বোৰৰ সম্বন্ধ লিখা। শিক্ষাৰ লগত বহুত বিষয় সম্বন্ধিত, হয় নাই? গতিকে এতিয়া শিক্ষাৰ লগত জীৱবিদ্যাৰ কি সম্বন্ধ, শিক্ষাৰ লগত দৰ্শনৰ কি সম্বন্ধ, এইসমূহ তোমালোকক চমু টোকা লিখিবলৈ দিছে। গতিকে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা। তোমালোকে চুটিকৈ লিখিব পাৰা। এইখিনি পঢ়ি পেলাই বা এইখিনি চাই পেলাই, এইখিনি স্ক্ৰীনশ্বট লৈ পেলাই এইখিনি পঢ়ি তোমালোকে ইয়াৰ পৰাও চমু কৰি পেলাই তোমালোকে নিজৰ ফালৰ পৰা লিখিব পাৰা। নিজৰ ফালৰ পৰা লিখিলে বেছি মনত ৰয়। গতিকে এইখিনিও পঢ়িবা আৰু নিজৰ ফালৰ পৰাও লিখিবা। গতিকে চোৱা, প্ৰথমটো শিক্ষা আৰু জীৱবিদ্যা। শিক্ষাৰ উত্তৰত তোমালোকে লিখিব পাৰা শিক্ষাৰ লগত জীৱবিদ্যাৰ সম্পৰ্ক নিবিড়। জীৱবিদ্যা আৰু শিক্ষা দুয়োটা বিষয়ে ব্যক্তি আৰু পৰিৱেশৰ অধ্যয়ন কৰে। জীৱবিজ্ঞানে প্ৰাণীৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত পৰিৱেশ আৰু বংশগতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে।
মানুহৰ শিক্ষা আহৰণৰ ক্ষেত্ৰতো বংশ আৰু পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে বৰ্তমান বিস্তৃতভাৱে অধ্যয়ন কৰা হয়। জীৱবিদ্যাই ব্যক্তিৰ শাৰীৰিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে। শিক্ষাই ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে। পৰিৱেশৰ ক্ষেত্ৰত জীৱবিদ্যাই প্ৰাকৃতিক পৰিৱেশ আৰু ব্যক্তিৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ কথা সূচায় আৰু শিক্ষাই প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশৰ ব্যক্তিৰ ওপৰত পৰা প্ৰভাৱৰ কথা সূচায়। জীৱবিদ্যাই জীৱৰ ক্ৰমবিকাশ, ইন্দ্ৰিয়সমূহ, জিন, হৰমন আদি সম্বন্ধে অধ্যয়ন কৰে। শিক্ষাই উপৰোক্ত দিশসমূহত আমাৰ জ্ঞান বৃদ্ধিত সহায় কৰে। গতিকে এইখিনি তোমালোকে লিখিব পাৰা আৰু নিশ্চয় বুজি পাইছা। যদি বুজি পোৱা নাই কমেণ্ট বক্সত লিখি জনাই দিবা, মই আকৌ বুজাই দিয়াৰ বাবে ভিডিঅ'টো লৈ আহিম। খ নম্বৰটোত তোমালোকক সুধিছে শিক্ষা আৰু সমাজ বিজ্ঞান। শিক্ষা হৈছে এক বহল পৰিসৰৰ। শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীয়ে বিভিন্ন অভিজ্ঞতা আহৰণ কৰি জ্ঞান অৰ্জন কৰে। ই ব্যক্তিৰ আচৰণ মাৰ্জিত ৰূপত গঢ় দি তোলাত সহায় কৰে। ব্যক্তিগত আচৰণ প্ৰক্ৰিয়াৰ ৰূপান্তৰ কৰি শিক্ষাই সামাজিক জীৱন প্ৰক্ৰিয়া আৰু ৰূপান্তৰ প্ৰক্ৰিয়াক অতি গতিশীল কৰি তোলে। কাৰিকৰী দিশত শিক্ষা হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা সমাজে স্কুল, কলেজ আদিৰ মাধ্যমেৰে সাংস্কৃতিক ঐতিহ্য, মূল্যবোধ, দক্ষতা পৰম্পৰাগতভাৱে প্ৰদান কৰে। সাধাৰণ অৰ্থত শিক্ষানুষ্ঠানত শিক্ষকে ছাত্ৰক প্ৰদান কৰা জ্ঞানকে শিক্ষা কাৰ্যত অন্তৰ্ভুক্ত কৰা হয়। সমাজশাস্ত্ৰ বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে ছচিয়লজি। এই ছচিয়লজি শব্দটো মূলতঃ লেটিন শব্দ ছচিয়াছ অৰ্থাৎ একেলগে থকা বা সমাজ আৰু গ্ৰীক শব্দ লগোছ অৰ্থাৎ জ্ঞান বা চাইণ্টিফিক ষ্টাডি অৰ্থাৎ বিজ্ঞানসন্মত অধ্যয়নৰ পৰা উৎপত্তি হৈছে। যি বিজ্ঞানে সমাজৰ বিষয়ে প্ৰণালীবদ্ধ অধ্যয়ন চলায় তেনে বিজ্ঞানক সৰল অৰ্থত সমাজ বিজ্ঞান বুলি কোৱা হয়। আৰু এইখনতে শিক্ষা হ'ব। শিক্ষা আৰু সমাজ বিজ্ঞানৰ মাজত ওতঃপ্ৰোত সম্বন্ধ থকা দেখা যায়। বিশেষসকলৰ দৃষ্টিভংগীত সমাজৰ সহায় নোহোৱাকৈ ব্যক্তি কোনো ভৱিষ্যত থাকিব নোৱাৰে। সমাজক অৱজ্ঞা কৰি একমাত্ৰ ব্যক্তি স্বাৰ্থৰ ওপৰত প্ৰাধান্যতা প্ৰদান কৰি শিক্ষাৰ কথা ভবাটো পক্ষপাতিত্বৰ পৰিচায়ক হ'ব। গতিকে ব্যক্তি আৰু সমাজ উভয়ৰে কথা চিন্তা কৰিহে শিক্ষাৰ বিষয়ে চিন্তা কৰা উচিত। শিক্ষা আৰু সমাজশাস্ত্ৰ বিজ্ঞানক এটা মুদ্ৰাৰ দুটা পিঠি স্বৰূপে অভিহিত কৰিব পাৰি। তোমালোকে এইটো নিশ্চয় বুজি পাইছা। আমি ইয়াৰ পিছতো চাওঁ। গ নম্বৰটো দিছে শিক্ষা আৰু দৰ্শন। শিক্ষা আৰু দৰ্শনৰ কি সম্বন্ধ আছে? শিক্ষাৰ লগত দৰ্শনৰ ওতঃপ্ৰোত সম্বন্ধ আছে। সাধাৰণতে দৰ্শন মানে চকুৰে দেখা বুজায়, কিন্তু ভাৰতীয় সংস্কৃতিৰ পৰিপ্ৰেক্ষিতত দৰ্শন শাস্ত্ৰৰ দৰ্শন শব্দটোৱে কেৱল চকুৰে দেখাক বুজোৱা নাই। এই তত্ত্বদৰ্শন অৰ্থাৎ জ্ঞানৰ চকুৰে জগতৰ প্ৰকৃত ৰূপ দেখাৰ কথাকে সূচাইছে। দৰ্শন মানে হৈছে সত্যৰ উপলব্ধি। বৰ্তমান শিক্ষাৰ প্ৰতিটো দিশতে দৰ্শনৰ প্ৰভাৱ সুস্পষ্টভাৱে পৰা দেখিবলৈ পোৱা যায়। পৃথিৱীৰ প্ৰত্যেকজন দাৰ্শনিকৰেই জীৱন দৰ্শন বেলেগ বেলেগ। তেওঁলোকে জীৱনটোক প্ৰত্যেকেই পৃথক পৃথক দৃষ্টিভংগীৰে প্ৰত্যক্ষ কৰে। সেয়ে তেওঁলোকৰ দৰ্শন। সেইবাবেই আমি বিভিন্ন দাৰ্শনিকৰ মাজত বিভিন্ন মতবাদ থকা দেখা পাওঁ। উদাহৰণস্বৰূপে প্লেটোৰ আদৰ্শবাদ, এৰিষ্টটল, স্পেন্সাৰ, ৰুছো আদিৰ প্ৰকৃতিবাদ, ছক্ৰেটিছ, কাণ্ট, হেগেল আদি দাৰ্শনিকৰ ভাৱবাদ আদি উল্লেখ কৰিব পাৰি। এই আটাইবোৰ দাৰ্শনিকৰ মতবাদেৰেই শিক্ষাৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আছে। ব্যক্তিৰ আচৰণ সংশোধন কৰাৰ ক্ষেত্ৰত দৰ্শনে নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰে। শিক্ষাৰ লক্ষ্যও ব্যক্তিৰ আচৰণ সংশোধন কৰি আদৰ্শ ব্যক্তি গঢ়ি উঠাৰ ওপৰত গুৰুত্ব দিয়ে। দৰ্শনে জীৱনৰ মূল্যবোধ সম্পৰ্কে অৱগত কৰোৱায়। শিক্ষাই সেইবোৰক কাৰ্যকৰীকৰণত সহায় কৰে। মানে দৰ্শন হৈছে থিয়ৰী পাৰ্ট আৰু শিক্ষা হৈছে প্ৰেক্টিকেল পাৰ্ট। ঠিক আছে। আমি পিছৰটো চাওঁ। পিছৰটো প্ৰশ্ন তোমালোকক চমুটোকা লিখিব দিছে কি বুলি? শিক্ষা আৰু অৰ্থনীতিৰ। কিহৰ? শিক্ষা আৰু অৰ্থনীতিৰ। উত্তৰত লিখিব পাৰে শিক্ষা আৰু অৰ্থনীতি গভীৰভাৱে জড়িত। অৰ্থনীতি মানে হ'ল সম্পদৰ অধ্যয়ন। চিন্তাবিদসকলে কয় যে শিক্ষাৰ অন্যতম লক্ষ্য হৈছে আৰ্থিকভাৱে স্বাৱলম্বী হোৱা। এই ক্ষেত্ৰত শিক্ষাৰ লগত অৰ্থনীতিৰ সম্বন্ধৰ কথা আহি পৰে। এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত দেশখনৰ শিক্ষা ব্যৱস্থাৰ পাৰস্পৰিক সম্বন্ধ আছে। যিখন দেশ অৰ্থনৈতিকভাৱে শক্তিশালী সেইখন দেশৰ শিক্ষাৰ মানদণ্ড উচ্চ। অৰ্থনৈতিকভাৱে পিছপৰা দেশ এখনে ছাত্ৰ ছাত্ৰীক উচিত সা সুবিধা প্ৰদান কৰিব নোৱাৰে। ফলত সেই দেশৰ শিক্ষা ব্যৱস্থা নিম্নগামী হয়। অৰ্থবিজ্ঞানে
অধ্যয়ন কৰা শিক্ষাৰ প্ৰধান দিশসমূহ হ'ল যে শিক্ষা আৰু আৰ্থিক বিকাশ, শৈক্ষিক মূলধনৰ ধাৰণা আৰু যোগ, অৰ্থনৈতিক উপকাৰৰ কাৰণে শিক্ষা পৰিকল্পনা, ব্যক্তিগত আৰু সমষ্টিগত, শিক্ষাৰ অৰ্থ, যোগান আৰু ব্যয়, এইসমূহৰ ওপৰত কি কৰে আলোচনা কৰে। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্ন তোমালোকক যে শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞানৰ সম্বন্ধ। গতিকে শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ যথেষ্ট সম্বন্ধ আছে। ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন ব্যৱস্থা, শিক্ষণ পদ্ধতি, মানসিক শক্তিসমূহৰ পৰিমাপন, পৰীক্ষাৰ ফলাফল নিৰ্ণয়, গৱেষণা আদিৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ সফল প্ৰয়োগ হৈছে বুলিব পাৰি। পৰিসংখ্যা বিজ্ঞানৰ সহায়ত কোনো তথ্যৰ গড়, মধ্যমা, ভেদ্যতা, গ্ৰাফ, সহসম্বন্ধ, নিৰ্ভৰযোগ্যতা আদি পৰিমাপ কৰি উলিওৱা হয়। শিক্ষাৰ ক্ষেত্ৰত হোৱা বিভিন্ন গৱেষণা, অধ্যয়ন আদিত পৰিসংখ্যা বিজ্ঞানৰ বিভিন্ন সূত্ৰ ব্যৱহাৰ বৰ্তমান হ'ব ধৰিছে। তোমালোকে যেতিয়া হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পাবা তেতিয়া তাত পাবা তোমালোকৰ এটা চেপ্টাৰ আছেই এডুকেশ্যনত পৰিসংখ্যা বিজ্ঞান বুলি। ঠিক আছে, আমি আৰু এইটো চেপ্টাৰৰ শেষৰটো প্ৰশ্ন আছিলে এইটো। তোমালোকে আৰু যদি কিবা প্ৰশ্ন ৰখি গৈছে তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত লিখি জনাই দিবা। আৰু তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো এটা লাইক কৰি আমাক উৎসাহিত কৰিবা। আৰু ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।